নমস্কাৰ আৰু স্বাগতম জনাইছো পুনৰবাৰ আপোনালোকৰ মোৰ চেনেল ABHI'S ব্লগলৈ। গুড মৰ্নিং মিষ্টাৰ কন হেল্ল' জি। তো ফাইনেলি আমি যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। মই দেখাইছোঁ মোৰ লগত বন্ধু আজি কণ আছে। একচুৱেলি ইয়াৰ ব্লগৰ নামটো চেঞ্জ কৰিছে, ওৱান ব্লগাৰ। তো আজি যাবলৈ ওলালোঁ। একচুৱেলি নামটো ঠিক মোৰ মনত নাই। খগৰপুৰ তাতে মন্দিৰ এটাও আছে আৰু এটা কিবা এটা টানেলো আছে। তো আমি ভাবিছোঁ আজি তাতে যাম, মানে চাম, আপোনালোকক দেখাম। তো জাষ্ট আৰম্ভ কৰিছোঁ। এয়া আমি দেউৰীৰ পৰা পালোঁ। অলপমান ভিডিঅ' আছে আৰু ব্লগ বনাবৰ কাৰণে অসুবিধা, কাৰণ গাড়ী চলাই ব্লগ বনোৱাটো ঠিক নহয়। এতিয়া ষ্টাৰ্ট কৰিলোঁ, বাকী দেখাই যাম। তো আজি আমি খগৰপুৰ অহাৰ উদ্দেশ্যটো হ'ল এইটো, বোধহয় দেখিছে এইটো। ইয়াত এটা সুৰংগ বনাই আছে ৰেলৰ, যিটো পাহাৰৰ মাজেদি আহিব। তো শুনিছোঁহে, মানে বনাই আছে যে, দেখা নাই। তো আজি চাম বুলি আহিলোঁ। কণৰ লগত হঠাৎ প্লেনিং হ'ল। আৰু ইয়াৰ পৰা ওচৰতে এটা মন্দিৰ আছে, মা মহাৰাণী মন্দিৰ, তাতেও যাম বুলি ভাবিছোঁ। এটা কণ্ডিশ্যন হ'ল যে আমি যদি গাড়ীখন থ'লোঁ, গাড়ীখন থোৱাৰ পাছতে মোৰ চাবিটো গাড়ীৰ ভিতৰতে থাকি গ'ল আৰু গাড়ী আমি বাহিৰৰ পৰা লক কৰি দিলোঁ। এতিয়া সেইটো লৈ বহুত ঝামেলা হৈ গ'ল, অলপ টেনশ্যন হৈ আছে। এতিয়া ফ্ৰেণ্ড এটা মাতিছোঁ, হোপফুলি আহিব বুলি ক'লে, আহিলে ভাল হয়। তো এয়া মোৰ লাষ্ট ভিডিঅ'টোতো গাড়ীখনৰ এটা প্ৰব্লেম হৈছিল, যিটো কাৰণে বহুত টাইম ৱেষ্ট হৈছিল। ঠিক আজিও এটা তেনেকুৱা কণ্ডিশ্যন হ'ল। দোকান আছে নেকি? আমি বৰ্তমান যিখিনি ঠাইত আছোঁ, এনেকুৱা ঠাই এইটো, ইয়াতে এখন দোকানো নাই মানে। চ' মিষ্টাৰ ওৱান ব্লগাৰ কি ক'ম, কিবা কোৱাচোন। আমাৰ আজি এক্সপিৰিয়েঞ্চ খুবেই দুখজনক হয়। আমাৰ জাষ্ট আহি পাইছোঁ স্পট, টানেলটো পাইছোঁহি। তাৰপিছত গাড়ী লক কৰোঁতে চাবি ভিতৰত থাকি গ'ল। বাছ বঢ়িয়া আৰু এনজয় কৰা। এণ্ড ফাইনেলি আমাৰ পাৰ্টনাৰ আহি পাইছে, এয়া চাবি লৈ। চাবি থেংকছ, বহুত থেংকছ। আমি বহুত টাইমৰ পৰা ৱেইট কৰি এতিয়া চাবি আহি পালোঁ। বহুত মনটো দিলছে মানে নাচ নাহে, মানে মনটো একদম চাবি পাই গ'লোঁ। বাৰু ধন্যবাদ। এই বেচাৰা হেলমেট কেতিয়াও নিপিন্ধে, কিন্তু আজি পিন্ধি আহিছে মোৰ কাৰণে। এইটো চাবিৰ কাৰণে আমাৰ ইমান টাইম ৱেষ্ট। এইটো এনেকৈ ওলালে, এনেকৈ যদি মই পকেটত ভৰালোঁ হয়। তো ফিলহালটো আমি আহি পালোঁ মা মহাৰাণী মন্দিৰ, তাৰ ওচৰতে আছে। তো বাকীখিনি দুখ কষ্ট তাতে পাহৰি এতিয়া অলপমান নতুনকৈ ব্লগ বনাবলৈ চেষ্টা কৰিম। চাওঁ কিমান দূৰ পাৰোঁ। ইয়াৰ মন্দিৰটো আপোনালোকক দেখাই দিম। বহুত ওখ হয়। তো আমি ভিতৰলৈ নসোমালোঁ, যিহেতু গেটখন বন্ধ আছে। বাহিৰৰ পৰাই চালোঁ। এতিয়া এটা মন্দিৰ ওপৰত আছে, তালৈকে যাওঁ এতিয়া। চব খালী, কোনো নাই। মন্দিৰ চব ব্লেংক, অকল চেয়াৰ কেইখনমান আছে, বাকী পূজাৰীও নাই। তালা মৰা বৰ্তমান। ইয়াতো এটা মন্দিৰ আছে, এইপিনে এটা, তাতে এটা। এইটো মন্দিৰো আধা হৈ আছে, ঘৰ দুৱাৰো আধা হৈ আছে। কমপ্লিট হোৱাৰ পিছত ভাল লাগিব। কিন্তু এতিয়া ধুনীয়া এটা বতাহ আহি থাকে, কাৰণ পাহাৰৰ ওপৰত যিহেতু ভাল লাগি আছে এইখিনি।